এভৰিৱান লিমাশ্ৰীজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে আমিও ভালেই আছোঁ আজি আমি অকণমান ওলাই আহিছোঁ মানে আমাৰ মীৰ মাইনা বাৰ্থডে পাইছেহি সেইটো কাৰণে অলপ কিবাকিবি তাৰ কাৰণে একো এতিয়ালৈকে কিনা হোৱা নায়েই আজি তাকো দেওবাৰ হয় দেওবাৰেতো আজিকালি প্ৰায়ে বন্ধ থাকে তথাপিতো চাওঁগৈ তালৈ কিবাকিবি ড্ৰেছ পাওঁ নেকি চাওঁ সেয়াকে কিনিবলৈ এতিয়া ওলাই মেলি আহিছোঁ আপোনালোকক এতিয়া বজাৰত কেনেকৈ কি কৰিছোঁ দেখুৱাই যাম এফালৰ পৰা খালি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ইয়াছো প্ৰথমতেই সোমাইছিলোঁ চহামতে তাত আছে কালেকশ্যন কিন্তু কি হয় মানে ল'ৰা কাপোৰবিলাক সেয়া কৈছোঁৱেই মোৰ বৰ মানে চকুত নালাগি দেখোন আৰু এইফালে মীৰ মাইনা আমি বস্তু চাবলৈ পোৱা নাই তাকহে চব বস্তু দৰকাৰ হৈছে উলিয়াবলৈকে দিয়া নাই দেখিছেনে সেয়া তাৰপিছতে কিন্তু তাত দেখুৱাইছে কিন্তু ভাবিছিলোঁ বাৰ্থডেত কিনো পিন্ধাম তাত সেয়া পচন্দ কৰিব নোৱাৰিলোঁ আকৌ সেয়া উভতিয়ে গুচি আহিলোঁ চহামৰ পৰা চহামত চাইছিলোঁ এয়া দেখিছে কিন্তু কি হ'ল নাপালোঁ ল'ৰা মানুহৰ বস্তুবিলাক ল'ৰা মানুহৰ ড্ৰেছ কিনিবলৈ বৰ দিগদাৰ ছোৱালী হ'লে ভাল আৰু ধুনীয়া ইমান ধুনীয়া ড্ৰেছবোৰ আছে মোৰ চকুবোৰ সেইটোলৈহে গৈ আছে তাত এতিয়া মানে যেনেকুৱা বিচাৰিছোঁ নাই আৰু চুটবিলাকেই আছে আৰু কিনো সেইবিলাক একেই সেইটো কাৰণে তাৰপৰা গুচি আহিলোঁ গুচি আহি এতিয়া মীৰ মাইনাক আমাৰ মাৰ ওচৰত তাক একেবাৰে শুৱাই থৈ আহিলোঁ আৰু এতিয়া সময়ো হ'ল তাৰ টোপনিও ধৰিলে সেইটো কাৰণে মইলো একেবাৰে শুৱাই পেলাই এতিয়া তাক শুৱাই পেলাই এতিয়া আকৌ বেলেগত চাওঁচোন কি হয় ইয়াত আকৌ চাওক দেউতাকে আকৌ কাপোৰ চোৱা বদলি মানে এইফালে চাইকেল চাই আছিলে মই আকৌ চাইছোঁ ইমান ধুনীয়া লেম্পবিলাক আছে মানে অনলাইন চাওঁ তথাপিতো ইয়াত এতিয়া মানে মুখৰ আগতে ইমান ধুনীয়া লেম্পবোৰ আছে সেইটো কাৰণে তাৰ ড্ৰেছবোৰ চালোঁ তাত পচন্দ নহ'লে মানে ড্ৰেছবোৰ সেইটো কাৰণে তাক শুৱাই থৈ আহিছোঁ সময়ো নাই দেউতাকে এইফালে তালৈ ক'লে টুপি এটাকে লৈ লওঁ সেইফালে টুপিও লোৱা নহ'লে বাৰু তেওঁ আকৌ নিজেও সেইফালে পিন্ধি চাইছে চব কিন্তু তাত শ্ব'পিচবোৰ মানে ইমানেই ধুনীয়া আছে কাপোৰ পচন্দ নহ'লত মই লাগি গ'লোঁ এইবিলাক চাবলৈ কিন্তু মোৰ লোৱা নহ'লে কিন্তু চোৱাত মানে ইমানেই ভাল লাগিছে এইফালে গণেশৰ মূৰ্তি বৌদ্ধা ইমান ধুনীয়া আছে নহয় কি লওঁ কি নলওঁ লাগিছে এইফালে সময়ো কম মানে ইমানখিনি আছে তাৰ মাজত মানে এটা ল'বলৈও মানে টাইমটো লাগিব ন ভালকৈ চাবলৈ সেইটো কাৰণে এয়া এনেই ওপৰে চাইছোঁ আৰু চকুৰ তৃপ্তিৰ কাৰণেহে চালোঁ আৰু মানে এইফালে কৃষ্ণ ইমান ধুনীয়া লাগিছে তাত মানে মোক কেমেৰাত এতিয়া যেনেকুৱা লাগিছে ওচৰৰ পৰা বেছি ধুনীয়া লাগিছে সেইখিনি চাই থাকোঁতেও সময় লাগিলে তাতো মীৰ মাইনা ভাগৰ কাপোৰ চালোঁ কিন্তু মানে একেই আৰু কিনো বেলেগ একো নায়েই তাতে সেইদিনাখন ছানডেও আছিলে তাৰপিছতে আহি গ'লোঁ এইফালে কাপোৰ লোৱা নহ'লে যেতিয়া কিবা এটা খাই লওঁ আৰু গধূলিও হৈ গ'ল সেয়া আমি দুটাই কফিকে খাই লৈছিলোঁ আৰু কফি খাই আকৌ তাৰ ড্ৰেছটো মানে সেয়া যেনেকৈ ভাবিছোঁ তেনেকৈ পোৱা নাই সেইটো কাৰণে মই ভাবিলোঁ মই নিজলৈকে আৰু কিবা এটা চাই লওঁ বজাৰলৈ আহিছোঁ যেতিয়া এইফালে লাগি গ'লোঁ মই শাৰী চাবলৈ লাগি গ'লোঁ শাৰীও মানে ভাবি যোৱা নাছিলোঁ মই শাৰী কিনিমগৈ বুলি মীৰ মাইনাৰ কাপোৰ কিনিবলৈহে গৈছিলোঁ কিন্তু তাৰ ড্ৰেছবোৰ পোৱা নাই আৰু বিশেষকৈ বন্ধও আছিলে কেইখনমানহে খোলা আছিলে সেইটো কাৰণে ভাবিলোঁ মোৰে চাই লওঁ আৰু সময় তাক থৈ আহিছিলোঁ যেতিয়া সি শুব সেইকণ সময়তে বোলো যিকোনো এটা কাম হৈ লওক আৰু এতিয়া শাৰীবিলাক মই চাইছিলোঁ পিন্ধি মেলি কিন্তু সেইখন লোৱা নাই বাৰু দেই মই এনেই শাৰীখন ভাল লাগিছিলে কাৰণে চাইছিলোঁ মোৰ এনেও সদায় মানে এনেকুৱা অলপ পাতল কালাৰবোৰহে ভাল লাগে বৰ হেভিবিলাক ইমান ভাল নালাগে ইমানবোৰ কালেকশ্যন আছিলে নহয় চইচ কৰিবলৈকে দিগদাৰ হৈছিলে তথাপিতো বজাৰৰ পৰা আহিলোঁ বজাৰ কৰিবলৈ গৈছিলোঁ আমাৰ মীৰ মাইনা ভাগৰ বস্তু কিনিবলৈ গৈছিলোঁ কিন্তু সেয়া দেখিছে চহামলৈ গ'লোঁ তাতো নাপালোঁ তাৰপিছতে সেয়া ভিডিঅ'টো দেখিছে নহয় মই লৈ আনিলোঁ এখন শাৰী কিন্তু আজি আপোনালোকক নেদেখুৱাওঁ আৰু আজি দেখাই দিলেতো বাৰ্থডেলৈ কি পিন্ধিছোঁ গমেই পাই যাব সেইটো কাৰণে বাৰ্থডেলৈ থৈ দিছোঁ আৰু এতিয়া আহিয়ে লগালগ পাকঘৰত সোমাইছোঁ মানে আমি আহোঁতে মাছ লৈছিলোঁ আৰি মাছ লৈছিলোঁ দেই এতিয়া মই এয়া আৰি মাছ লৈছিলোঁ আৰু ফুলকবি সৈতে মানে এইবাৰ ফুলকবি বিলাহী জোল আমি খোৱাই নাই মই ভাবিছোঁ আজি আৰি মাছে ফুলকবিয়ে মটৰে বনাওঁ আৰু সেয়া আহিয়ে পটাপট পূৰা লাগি গ'লোঁ বনাবলৈ এইফালে কেৰাহীত মাছ দি দিছিলোঁ মাছ পিচকেইটা চাওক ইমান ধুনীয়া সেইখিনি ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ ফ্ৰাই কৰাৰ পিছতে ফুলকবিখিনি যিহেতুকে ৰাতি খাইছিলোঁ সেইটো কাৰণে অকণমান মায়ে বইল কৰিয়ে দিছিলে আৰু এইফালে কেৰাহীত মানে মাছ ফ্ৰাই কৰি হৈ গ'ল মিঠি গুটি দি দিলোঁ আৰু এইফালে বিলাহী অকণমান সৰহকৈ দিছোঁ তেতিয়া খাবলৈ বেছি ভাল হয় এইফালে সিজাই থোৱা ফুলকবি দি দিলোঁ মটৰো দি দিলোঁ আৰু ইয়াতে নিমখ হালধি চব দি দিলোঁ আৰু
দি পেলাই এয়া অলপ ভাজি লৈছিলোঁ ভাজি এয়া উতলিছিলে মাছো দি দিলোঁ আৰু কিনা মাছৰ জোল দেখাই থাকিম তথাপিতো দেখুৱালোঁ আৰু কি খুৱাইছোঁ এয়া মটৰ আৰু তাতে হৈ গ'ল ধনিয়া দি দিলোঁ এয়া মাছৰ জোল আমাৰ ৰেডি আৰু এয়া চাওক এয়া মই গৈছিলোঁ জুৱেলাৰীলৈ মই কেইবাদিনৰ ব্লগ মানে ভিডিঅ' মিলাই পেলাই দিছোঁ দেই জুৱেলাৰীলৈ গৈছিলোঁ মানে আহি আছে ধনতেৰছ সেইটো কাৰণে ভাবিলোঁ মোৰ মানে আগৰ আঙুঠি কিছুমান হাতত নোসোমায় সেইটো কাৰণে এনেই সোমাই থকাতকৈ বোলো এটা নতুন লৈয়ে লওঁ আৰু ধনতেৰছৰ দিনাখনতো এক্সচেঞ্জ নহয় সেইটো কাৰণে বোলো আগতীয়াকৈ মই বুক কৰি থৈ যাওঁ সেইদিনাখনেই লৈ ল'ম এয়া লৈ আছিলোঁ মা লগতে আছিলে মীৰ মাইনা মই দুটা পিংক মিলি গৈছিলোঁ আৰু এয়া ধুনীয়াকৈ ল'লোঁ মেলিলোঁ আৰু ভিডিঅ'টো মোৰ আজি চাই ভাল পালে লাইক কমেণ্ট আৰু নতুনকৈ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনে আজিলৈ আহোঁ